পৰে বিবাহ আৰু ভালপোৱা দুটা বেলেগ বস্তু সেই বিবাহ আৰু ভালপোৱা যেতিয়া মিলি যায় বহুতে কয় যে লাভ তাতে এণ্ড হৈ যায় কিন্তু বহুত সাহিত্যিকে কৈ গৈছে যে ভালপোৱা হিচাপে থাকিব দিয়া বিবাহক শেষ কৰিবলৈ নিদিবা কি ভাবে বিবাহ ইম্পৰ্টেণ্ট নে আজিৰ সমাজত তাৰমানে মই কওঁ তোমাক চিম্পল হয় তুমি নিজে ডিচাইড কৰা লাভ ৱাজ ক্ৰিয়েটেড বাই নেচাৰ এণ্ড মেৰেজ ইজ ক্ৰিয়েটেড বাই মেন ডেফিনেটলি নেচাৰে বনোৱাটো বেছি ভাল তাত ফ্ৰী উইল আছিলে মানুহৰ আগতে বিফৰ দ্য ইনষ্টিটিউশ্যন অফ মেৰেজ পিপল হেড ফ্ৰী উইল হোৱাৰ লগে লগে কি হয় এনি ডে মানুহগৰাকীয়ে এট্ৰেকশ্যন কমি গ'লে মানুহটোক এৰি গুচি যাব পাৰে তাত লিগেলি জোৰ জবস্তিকে তেওঁক ৰখাৰ কোনো উপায় নাই গতিকে তেতিয়া কি হ'ব মতা মানুহটো কনষ্টেণ্টলি ট্ৰাই কৰি থাকিব যে মই তেওঁক যাতে সদায় ফুচলাই পতাই এট্ৰেক্ট কৰি ৰাখোঁ তাত এটা চেষ্টা চলি থাকিব থ্ৰু আউট এই চেষ্টাটো বিয়াৰ পিছত নোহোৱা হৈ যায় বিয়াৰ পিছত কি হয় তোক বিয়া পাতি আনিলে তই ক'ত যাবি এতিয়া যা এতিয়া মই ৰজনীগন্ধা খাই দাঁত ক'লা কৰি দিম তই মোক ভাল পাবই লাগিব কাৰণ মইতো গিৰিয়াৰ হয় তাইৰো এনেকুৱা হৈছে তাইও খাতিৰ কৰা নাই বাপেকে তাই যি মন গৈছে তাকে কৰিছে হেৰি কৰিছে তোক বিয়া কৰাই থৈছোঁ তই ক'ত যাবি এইটো হোৱাৰ লগে লগে ভাল পোৱাটো ক্ৰমান্বয়ে কমি আহি থাকে সেইকাৰণে বহুত মানুহে কৈছে যে প্ৰেম হৈ থাকিলে প্ৰেম আচলতে বিবাহৰ পিছতো হয় বিয়াৰ পাছতো প্ৰেম হৈ থাকিব পাৰে বিয়া হোৱাৰ পাছতো প্ৰেম থাকিব লাগে তো প্ৰেমটো ইজ নট ডিপেণ্ডেণ্ট অন ৱেডাৰ ইউ আৰ মেৰিড অৰ নট কিন্তু মুঠতে আল্টিমেটলি তুমি ইম্প্ৰেছ কৰি থাকিব লাগিব দে মাষ্ট বি এন এফৰ্ট দুইটা পিনৰ পৰা গতিকে আমাৰ দুইটা পিনৰ পৰা যদি এফৰ্টটো থাকে তেতিয়াহ'লে মেৰেজ মানে একচুৱেলি মেৰেজটো এনেই কয় মানুহে ইট হেজ অলৱেজ বিন লাভ ঠিক থাকিব জীয়াই থাকিব ধুনীয়াকৈ এফৰ্ট থাকিব মই আই এম ট্ৰাইং টু ইম্প্ৰেছ অল দ্য টাইম ন মই সোনকালে ঘৰ গৈ সোমাওঁ কিবা এটা লৈ যাওঁ এতিয়া আমাৰ এতিয়া কি হয় কামৰ ক্ষেত্ৰত আমি প্ৰায়ৰিটি ৱাইজ চাই দি পেলাই দেখোঁ যে নাই এইটো তাইতো বুজি পাবই সিটো বুজি নাপাব গতিকে আগে সেইটো কৰি আহোঁ তেতিয়াই তেওঁ বেয়া পোৱা আৰম্ভ হয় গতিকে আমি সেইটো এফৰ্টটো ৰাখি থ'লে ভাল ভিডিঅ'টো যদি সকলোৱে চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব